হাই বন্ধুবান্ধৱীসকল, কি খবৰ? বহুত ভাল খবৰ। ৰেলৱে বিভাগৰ পৰা চাকৰি ওলাইছে 3322টা পদ। সকলো ল'ৰা ছোৱালীয়ে কৰিব পাৰিবা, ল'ৰা আৰু ছোৱালী সকলোৱে কৰিব পাৰিবা। কোনো ধৰণৰ তোমালোকে এক্সাম দিব নালাগে। কি থাকিলে তোমালোকে চাকৰিটো লাভ কৰিব পাৰিবা, সকলোখিনি জানিবলৈ ভিডিঅ'টো স্কিপ কৰি শেষলৈকে চাই থাকিবা। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়ালৈকে যদি আছামিজ এছকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লোৱা আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'বা। তেতিয়াহে নতুন আপডেটখিনি প্ৰথমে তোমালোকে পাই থাকিবা। ইয়াত তোমালোকক কৈছে শিক্ষিত নিবনুৱালৈ ভাল খবৰ। মেধাভিত্তিক লাভ কৰক চৰকাৰী চাকৰি। বহিব নালাগে কোনো ধৰণৰ লিখিত পৰীক্ষা। তোমালোকে কোনো ধৰণৰ লিখিত পৰীক্ষা বহিব নালাগে, ৰিটেন এক্সাম দিব নালাগে। দশম শ্ৰেণী উত্তীৰ্ণৰ বাবে মুকলি ৰেল বিভাগৰ চাকৰি। পৰীক্ষা নিদিয়াকৈ প্ৰাৰ্থী নিৰ্বাচন কৰিব ৰেল বিভাগে। তোমালোকৰ 3322টা পদৰ ৰেল বিভাগে দিব নিযুক্তি। তোমালোকক কৈছে দশম শ্ৰেণী পাছ কৰিলে তোমালোকে ৰেল বিভাগৰ চাকৰিটো লাভ কৰিব পাৰিবা। তোমালোকৰ পদ দিছে 3322টা পদ। পদসমূহ হৈছে ফিটাৰ, ৱেল্ডাৰ, পেইণ্টাৰ। প্ৰাৰ্থীসকলৰ থাকিব লাগিব ITI উত্তীৰ্ণ প্ৰমাণপত্ৰ। তোমালোকৰ ITI পাছ যিকোনো চাৰ্টিফিকেটখন থাকিব লাগিব। বয়সৰ ঊৰ্ধ্বসীমা তোমালোকক দিছে 24 বছৰৰ ভিতৰত। 24 বছৰ হ'লে তোমালোকে পাৰিবা। তোমালোকে আবেদন কৰিব হ'লে www.sr.indianrailway.gov.in তোমালোকে আবেদন কৰিব লাগিব। সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে তোমালোকৰ মাচুল আছে 100 টকা আৰু ST, SC আৰু মহিলাসকল প্ৰাৰ্থীৰ বাবে কোনো ধৰণৰ মাচুল দিব নালাগে। তোমালোকে আবেদন কৰিব লাগিব 30 দিনৰ ভিতৰত। ভিডিঅ'টো ইমানখিনি আছিল। ধন্যবাদ।